তো hey guys, welcome to my YouTube channel. তো আজি হৈছে 6 তাৰিখ। তো 6 তাৰিখ আজি অলপ ঘৰতে এনে ভাগৱত পাঠ কৰিছে। তো মোৰ কাৰণে আৰু অলপ তো ভকত মাতিছে, বেছি মতা নাই আৰু 2-3জন ভকত মাতিছে, মাতি পেলাই অলপ এনে ভাগৱত পাঠ কৰিছে। তো এই ময়ো ৰেডি হৈছোঁ পুৰা। আমাৰ মিষ্টাৰ শুই আছে, গা ধুৱাই নাই, দেৰিকৈ উঠিছে। যা গা ধুই আজি ধুতি ধাৰণ কৰিব লাগিব। আমাৰ এইফালে ধুতি নিপিনে, আজি ধুতি পিন্ধাই দিম আজি। এয়া ভকত আহিলে, ভকতে ৰেডি কৰি আছে আৰু যোগাৰখিনি যি লাগে। মই ভাবিলোঁ এটা ভিডিঅ' বনাই থৈ দিওঁ, সেইকাৰণে বনালোঁ। তো এতিয়া পাকঘৰলৈ যাওঁ ব'লকচোন, কি কৰি আছে। আমাৰ পিছফালে গোটেই সেউজীয়াই হৈ থাকে। আৰু চব্জি তব্জি কাটি চব ৰেডিয়ে হৈছে, চব যোগাৰ হৈ গৈছে, ৰাতিপুৱাতে হৈ গৈছে চব। তো এইখিনি পিছফালে, ঘৰৰ পিছফালে প্ৰেছাৰ কুকাৰত। এয়া আজি মায়ে বনাব ভকতক খুৱাবলৈ। দিয়া চাহ খাওঁ দিয়া। সিফালে আমাৰ সকাম ভাঙিলে। তাৰপিছত আমি ৰাতি এয়া ষ্টেচনত আছোঁ, বিশ্বনাথ চাৰিআলি ষ্টেচনত আহি পাইছোঁ। আৰু এতিয়া 9টামান বাজিছে, 10টা বজাত আছে ট্ৰেইন। অলপ সোনকালে আহিলোঁ, শুনিছিলোঁ বতাহ ধুমুহা আহিব, সেইকাৰণে সোনকালে আহিলোঁ। তো অলপ সময় ৰখিম আৰু ইয়াতে। তাৰপিছতে আমি আহি কামাখ্যা ষ্টেচন পালোহি ট্ৰেইনত। ৰাতি আমাৰ ট্ৰেইন আছিলে, 10:17 আহিলে ট্ৰেইন। তাৰপিছত এতিয়া কামাখ্যা পাই গ'লোহি, নিজৰ জেগা। তো এতিয়া ৰাতিপুৱা 3:30 বাজিছে আৰু। তো এতিয়া ইয়াৰ পৰা এখন গাড়ী লৈ পেলাই যাব লাগিব আৰু একদম ঘৰলৈকে। তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি চাই ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো প্লিজ ছাবস্ক্ৰাইব